নমস্কাৰ, মই মৃদুল। আপোনালোক সকলোকে মোৰ আন্তৰিক সেৱা জনাইছোঁ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। অতি সুখৰ খবৰ যে আমি আহিছিলোঁ বৰদৈচিলা থিয়েটাৰ নলবাৰী বুকুলৈ ৰাসৰ পবিত্ৰ বাকৰিলৈ 5টা দিনৰ কাৰণে। আজি 3 নম্বৰ দিনা বিধি বাদ নোপোৱা এটা অৱস্থা। কালিৰ পৰা আমি অহা দিনাখনৰ পৰা খুব ভাল মানুহৰ আমি ৰেচপঞ্চ পাইছোঁ, কিন্তু কালিৰ পৰা অদ্ভুত ধৰণৰ। আৰু আজি প্ৰায় 11টা বজাতে ফাৰ্ষ্ট টিকেট শেষ বুলি অলৰেডি আমাক কমিটিয়ে জনাইছে। সেইটো ডাঙৰ কথা নহয়। আমি এখন আশা কৰি আহিছোঁ, মানুহে নাটক চাইছে, নাটকৰ সুবাদত মানুহ আহিছে, সেয়া আমাৰ কাৰণে আশীৰ্বাদ। ডাঙৰ কথাটো হ'ল যে নলবাৰীৰ আশে পাশে চুকে কোণে বৰদৈচিলা থিয়েটাৰে মৰমৰ বান্ধৱী বিদায় দিয়া বহুতবাৰ মঞ্চস্থ কৰিছোঁ, বহুতবাৰ। তাৰপিছতো আনন্দৰ খবৰ যে নাটকখনৰ সুবাদত, নাটকখনৰ মোহত আকৌ সেই একেখিনি মানুহে জুম খাই পৰিছেহি, সাগৰ কৰি দিছে, মানুহৰ সমুদ্ৰ কৰি দিছে নলবাৰীৰ লখিমী পথাৰত। এয়া বহুত ডাঙৰ কথা আমাৰ কাৰণে। আৰু নাটকখনত আমাৰ কাৰণে চবতকৈ ডাঙৰ কথা হ'ল নাটকখনৰ কোনো গ্ৰিমিক নাই, কোনো নাচ নাই, গান নাই, অকল নাটক, কেৱল নাটক। অভিজিৎ ভট্টাচাৰ্যৰ এখন সম্পূৰ্ণ বিশুদ্ধ নাটক, যিখন নাটক চাই মানুহে বুকুত লৈ গৈছে, আৰু সেইকাৰণে বাৰে বাৰে মানুহ চাবলৈ আহিছে। মই এটাই কথাই মই নলবাৰীৰ ৰাইজক বা অসমৰ ৰাইজক, যিসকলে নলবাৰীৰ বুকুত আমাৰ নাটক চাবলৈ আহিছিল, আৰু দুদিন আছে, আজি আছে আৰু দুদিন আছে, তাৰমানে আমি 25 তাৰিখলৈকে ইয়াত থাকিম। কিন্তু আজি যি হিলদল ভঙাৰ যিটো আজি পৰিৱেশ সৃষ্টি হৈছে, আমি অহাৰ পৰাই মৰমৰ বান্ধৱী, আমি আশা কৰিছিলোঁ, কিন্তু ইমান আশা কৰা নাছিলোঁ। ভাবিছিলোঁ যে ওচৰে পাজৰে বহুত হৈ গৈছে, তাৰপিছত ইমান মানুহে আকৌ আহিব নাই এইখন নাটককে চাবলৈ। কিন্তু আমাৰ শংকা দূৰ কৰি নলবাৰীৰ ৰাইজ উবুৰি খাই পৰিছে মৰমৰ বান্ধৱী বিদায় দিয়াত, য'ত কেৱল নাটক, বিশুদ্ধ নাটক। এই নাটকৰ চাগে জয়যাত্ৰা আহক। এনেকুৱাকৈ আমি দৰ্শক পালে সঁচাকৈ বিশুদ্ধ নাটক কৰা সাহস পাওঁ, শক্তি পাওঁ। গতিকে আহক, আৰু দুদিন আছে, আজি বাদে আজি হয়তো 3 দিন আছে। আপোনালোক ইয়ালৈ আহক, আমাক চাওক, আমাক ক'ব লগাখিনি কওক, তাৰে কামনা কৰিছোঁ। পুনৰবাৰ নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ বাকৰিত গোট খোৱা হাজাৰ হাজাৰ লাখ লাখ মানুহক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকৰ অবিহনে আমাৰ অস্তিত্ব নাই, আপোনালোক আমাৰ ভগৱান। আহক, আমাক পদধূলি দিয়ক, আহক, আমাক আশীৰ্বাদ দিয়ক। ধন্যবাদ।